প্ৰথম কাৰ্বি আংলং অঞ্চলৰ গঠন কৰা প্ৰথমজন ব্যক্তি CM তেখেতৰ ছোৱালী মেজৰ টেৰাংপি নামত এটা আজি গ্ৰন্থ ওলাইছে। এই গ্ৰন্থ উদ্বোধন কৰিবৰ কাৰণে মোক নিমন্ত্ৰণ কৰাৰ কাৰণে মই আজি আহিছোঁ। পদ্মশ্ৰী ৰংবং তেৰাং তেখেতৰ লাইব্ৰেৰী হোমতে আজি উদ্বোধন কৰিছোঁ আৰু গোটেইখিনি তেখেতৰ জীৱনীৰ ওপৰত আগত চন্দ্ৰ সিং তেৰণ আছিলে তেখেতৰ পত্নী। চন্দ্ৰ সিং তেৰণ হৈছে CM কাৰ্বি আংলং অট'নমাছ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট অঞ্চল আছিলে তেতিয়া ডিষ্ট্ৰিক্ট অঞ্চল CM আছিলে চন্দ্ৰ সিং তেৰণ। তেখেতৰ ঘৈণীয়েক আছে নবীন টেৰাংপি। তেখেতৰ গোটেই জীৱনীটো ইয়াত সেই গ্ৰন্থত আছে। আজি মই উদ্বোধন কৰিব কাৰণে মই আহিছোঁ। আজি মঙ্গলবাৰ, আজি 19 আগষ্ট। এই দিনটো আমাৰ কাৰণে আমাৰ প্ৰকাৰে একো ডাঙৰ এটা আশীৰ্বাদ বুলি ভাবিছোঁ যে আজি পুৱা ভাগতে আমাৰ শ্ৰদ্ধাৰ বাইদেউ খুলুং বাইদেউ, মেবেল বাইদেউ স্মৃতিত ৰাতুল তেৰণ, কাজে তেৰণ পি, কাবিন তেৰণ পি, ডক্টৰ দলি তেৰণ পি তেওঁলোক লগ লাগি তেওঁৰ মাকৰ মোৰ শ্ৰদ্ধাৰ বাইদেউ মেবেলৰ স্মৃতিত এখন গ্ৰন্থ উন্মোচন কৰিবলৈ পোৱাটো মোৰ কাৰণে, মোৰ জীৱনৰ কাৰণে মই আশা কৰা নাছিলোঁ যে এনেকুৱা এটা মূল্যৱান এটা সময়ত আজি মই এখন গ্ৰন্থ উন্মোচন কৰিবলৈ পাম বুলি। কিন্তু আজি মই অভিভূত যে মোৰ এই লামেট আনন্দ নামৰ এই সাহিত্য ভৱনত আয়োজিত হোৱা এই গ্ৰন্থ উন্মোচনী সভাত পৰাতকৈ ডাঙৰ মোক অভিভূত কৰি তুলিছে যে যিহেতুকে এখন গ্ৰন্থ উন্মোচনত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম ৰংহাং দেৱৰ নিচিনা ব্যক্তিও আহি আজি উপস্থিত হৈছেহি। ৰংখাঙৰ MLA তেখেতো আহি আজি উপস্থিত হৈছেহি। EM সকল আহিছে, লগতে কাৰ্বি আংলঙৰ বাইদেউৰ গুণমুগ্ধ যিসকল মহিলা এই সকলোবিলাক আজি প্ৰায়বিলাকে যিমান পাৰে আজি সমবেত হৈছে আৰু এনেকুৱা ধৰণৰ এটা আজিৰ দিনটোত যে এই পৰিয়ালটোৰ গোটেই ব্যক্তিসকলে আজি লগ লাগি আজি মোৰ এই ঘৰখন এই চোতালখন পবিত্ৰ কৰি তুলিছে। ইয়াতকৈ সৌভাগ্যৱান দিন বুলি মই আৰু কেতিয়াও নাভাবোঁ। গতিকে এই সংযোগটো এই আমাৰ মাজৰ হৃদয়ৰ যিটো সংযোগ এই সংযোগটো আনি দিয়াত মেবেল বাইদেউৰ খুলুং বাইদেউৰ আত্মাই নিশ্চয় সেইটো শুভেচ্ছা জনাইছে আৰু মই আজি গ্ৰন্থ উন্মোচন কৰিবলৈ পাই মই অত্যন্ত সুখী আৰু মই মেবেল বাইদেউৰ আত্মাৰ সদ্গতি এই মুহূৰ্ততে মই কামনা কৰিছোঁ আৰু গোটেই ৰাতুল তেৰণকে আদি কৰি সকলো পৰিয়াল মই মোৰ আন্তৰিক আশীৰ্বাদ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।